Good morning, sir. Good morning. জহনী নিয়াত সদায় স্কুললৈ কেলৈ আহ? মোক পঢ়াই আমনি লাগে নহয়। আজিৰ পৰা নাহিবি জহনী নিয়াত। এতিয়া তহঁতক মই ৰেষ্টা কৰিম, তহঁতৰ নামটো ইয়াত কৈ যাম, তহঁতি আহিছ না আকৌ যাবি। জি আহিছনে? য়েছ ছাৰ। টি আহিছনে? য়েছ ছাৰ। এতিয়া মই তহঁতৰ দুটাকে এটা প্ৰশ্ন সুধিম। প্ৰথমতে টিকে সুধোচোন। অ'কে ছাৰ সোধক। তই পাৰিবিনে আকৌ? পাৰিম ছাৰ। সোধক। বাৰু তই কচোন ৪৯ কিহে হয়? ছাৰ আপুনি প্ৰশ্নতে ভুলকৈ কৈছে নি? ৪৯ নাথাকে নি? কি ক'লি তই? মাষ্টৰক ভুল ধৰিবলৈ আহিছ তোক ঘৰত ফোন কৰিবলৈ দে। ৪৯ নাথাকে মাষ্টৰক ভুল মই যিটো কৈছোঁ আছে আৰু মাষ্টৰক ভুল কেতিয়াও নধৰিবি তোক আজি ঘৰলৈ ফোন কৰি আছোঁ। মাষ্টৰক ভুল ধৰিবলৈ আহিছ নহয় ছাৰ থাকে ছাৰ নহয় ছাৰ থাকে থাকে এতিয়া বুজিছ অনুৱে ৪৫ আমি নি ৪৯ এতিয়া যিয়ে কচোন ছাৰ সোধক কি যিয়ে একে কিমান ছাৰ দুই একে দুই পালি গাধ একে 11 হয় সেইটোকে নাজানো দুই পাইছেহি একে চৰে কাণতলীয়া চৰে মৰি যাবি দুই পাবলৈ আহিছোঁ একে 11 হয় ছাৰ একে 11